প্ৰতিফলিত হৈছে প্ৰতি মুহূৰ্তত। গতিকে গীতাখন বুকুত সাৱটি সেই কনিষ্ঠগৰাকী থাকে। কিন্তু সময় পাৰ হ'ল, এই জ্যেষ্ঠ তিনিগৰাকীয়ে বিবাহ পাশত আবদ্ধ হ'ল। লাহে লাহে এনেকুৱা হ'ল পৰিৱেশটো, বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত সেই তিনিগৰাকী যে জ্যেষ্ঠ আছিল তেওঁলোকৰ পত্নী অৰ্থাৎ আইকেইগৰাকীয়ে ক'বলৈ আৰম্ভ কৰিলে, এতিয়া আপোনালোক তিনিগৰাকীৰতো চাকৰি আছে, আমাৰ যি সৰুজন ঘৰত আছে যিজনে অকল শৰীৰ নাম কীৰ্তনহে কৰি থাকে, তেওঁ একো কাম বন নকৰে, তেওঁক আপোনালোকৰ টকাৰে আমি কিয়নো খুৱাব লাগে, আমি ঘৰৰ পৰা আঁতৰি যাওঁ বোলক। সেই তিনিজনৰ মাজত সেইখিনি আলোচনা চলিল। তেওঁলোকে ভাবিলে যে আমি চাকৰি কৰিছোঁ, আমি চাকৰি নকৰাজনক আমাৰ ঘৰখনত থকা সৰুগৰাকীকনো কিয় খুৱাই বুৱাই থাকোঁ, গতিকে আমি ঘৰৰ পৰা আঁতৰি যাওঁ। আটাইকেইজনে এটা এটা বাহানা আৰম্ভ কৰি দিলে, অৰ্থাৎ তেওঁলোকৰ এটা এটা কথা ক'বলৈ আৰম্ভ কৰিলে। কোনোজনৰ চাকৰিৰ অসুবিধা দেখুৱালে, কোনোজনৰ আন কিবা এটা অসুবিধা দেখুৱালে, কোনোজনৰ আন কিবা এটা। তেওঁলোক ঘৰখনৰ পৰা আঁতৰি গ'ল আৰু তেওঁলোকে ভাবিলে যে এই সৰুজনেতো ঘৰখনত নাম কীৰ্তনহে কৰি থাকে, অকল গীতাখন লৈহে থাকে, গতিকে থাকক, কেনেকৈ কোন ভগৱানে তেওঁক ৰক্ষা কৰে কৰক, সেইবুলি তেওঁলোক আঁতৰি গ'ল। এতিয়া আঁতৰি গ'ল, ঘৰখনৰ কনিষ্ঠগৰাকী অকলশৰীয়া হৈ গৈছে। কিন্তু তেতিয়াও ঈশ্বৰৰ ওপৰত বিশ্বাস যে বিপদে আপদে সেই ভগৱন্তই ৰক্ষা কৰিব। কিন্তু ভগৱন্ত ৰক্ষা কৰিব বুলি ভাবি থাকোঁতে থাকোঁতে লাহে লাহে তলি উদং হৈ আহিছে। ঘৰখনত ৰান্ধিবলৈ একো এটা নাই, আইগৰাকীৰ কথা বতৰা লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰিছে। এতিয়া আইগৰাকীয়ে বাপগৰাকীক খুচি আছে, তে আপোনাকতো আপোনাৰ ককাইদেউহঁতে এৰি থৈ গ'লেই, আপুনি ঘৰখন এতিয়া কেনেকৈ চলাব, কেৱল নাম লৈয়ে ঘৰখন চলাম বুলি ভাবিছেনে? মই কিন্তু সেইখিনি কৰিব নোৱাৰোঁ, আপুনি কিবা এটা কৰক। এতিয়া আইগৰাকীৰ জোৰ, কিবা এটা কৰিব লাগে, কিন্তু তেওঁৰ কথা হ'ল যে ভগৱন্তই সহায় কৰিব। এই যে গীতাৰ ৯ম অধ্যায়ত থকা ২২ নম্বৰ শ্লোকত আছিল সেই কথাষাৰ যে ভগৱন্তই ভকতিৰ মাৰ্গত থকা প্ৰতিগৰাকীৰ ভকতৰ হৃদয়ত থাকিব, যে তোমাৰ যিখিনি আছে সেইখিনি ৰক্ষণাবেক্ষণ কৰা দায়িত্ব মোৰ, তাক তুমি মাত্ৰ পালন কৰা। গতিকে ঈশ্বৰ এদিন হ'লেও আমাৰ সেই বিপদৰ সময়ত আহিব, এই কথাষাৰকে বুকুত বান্ধি তেওঁ আছিল। কিন্তু আইগৰাকীয়ে যেতিয়া সেই কথাবোৰ ক'লে, মানুহজনেও ভাবিলে যে গীতাৰ কথাবোৰ মিছা নেকি? আমি যে ইমান কৃষ্ণ কৃষ্ণ কৈ থাকোঁ, আমি ভাবোঁ যে ভগৱন্ত আহিব, কিন্তু ভগৱন্ত সঁচাকৈতো নামি নাহে। গতিকে ভাবিলে কথাষাৰ হয়তো মিছাই নেকি, মই ইমান দিন এনেই গীতাৰ মনোবিজ্ঞানক স্বীকাৰ কৰিলোঁ। আৰু সেই বুলি ভাবি ৰঙা এটা কলমেৰে সেই শাৰীকেইটা কাটি দিলে। ৰঙা এটা কলমেৰে সেই শাৰীকেইটা কাটি তাতেই সেইখন পুথি ৰাখি তেওঁ ঘৰৰ পৰা ওলাই গ'ল। এতিয়া ওলাইতো গ'ল, অহা নাই ঘৰলৈ উভতি। ঠিক তেনে সময়তে সন্ধিয়া পৰত এগৰাকী যুৱক আহিছে, খুব সুন্দৰ সুদৰ্শন এগৰাকী যুৱক। যুৱকগৰাকী পদূলি মুখত ৰৈ আছে। আইগৰাকী সিফালৰ পৰা ওলাই আহিছে বোলে, কওকচোন। তেতিয়া যুৱকগৰাকীয়ে কৈছে, যুৱকগৰাকীৰ ওঠেৰে তেজ ওলাই আছে। সুধিছে যে আপোনাৰ মোৰ গুৰুদেৱে আপোনালৈ দিবলৈ কিছু সামগ্ৰী দি পঠিয়াইছে। এতিয়া আইগৰাকীয়ে ভাবিছে গুৰুদেৱ বুলি কৈছে, আমাৰ এওঁৰ কথাই কৈছে নেকি? তাৰপিছত সুধিছে বোলে কাৰ কথা কৈছে? আপোনাৰ স্বামীৰ কথাই কৈছোঁ, গুৰুদেৱে মোক এইখিনি আপোনাক দিবলৈ কৈছে। এতিয়া কৈছে মোৰ স্বামীয়ে কাকোতো শিষ্টত্ব প্ৰদান কৰা নাই, কাকো শিক্ষা দান কৰা নাই, গতিকে গুৰু কেনেকৈ হ'ল? তেওঁ আচৰিত হৈছে। কিন্তু যুৱকজনে নামানে। তেওঁ এখন বাহনত সামগ্ৰী ভৰ্তি কৰি আনিছে, কেইবাদিন উদয়ৰ পৰাই খাব পৰাকৈ সামগ্ৰী তেওঁৰ লগত আছে, খাদ্য সামগ্ৰী। বোলে নহয়, মই আপোনাক সামগ্ৰীখিনি দিবই লাগিব, সামগ্ৰীখিনি নিদিয়াৰ বাবে, প্ৰথমে মই দিবলৈ অমান্তি হোৱাৰ বাবে তেখেতে মোক প্ৰহাৰ কৰিছে, চাওকচোন মোৰ উঠ ফাটি তেজ ওলাই গৈছে। আইগৰাকীটো আচৰিত হৈছে, আৰে মোৰ মানুহজনেতো এনেকুৱা কাম কেতিয়াও নকৰে, মই খং কৰি পঠিয়াইছোঁ, কিন্তু তেনেকুৱা কামটো নকৰে। তথাপিও তেওঁৰ কথাষাৰ অকণমান সময়ৰ বাবে বিশ্বাস কৰি সেই সামগ্ৰীখিনি ৰাখি থ'লে ঘৰত। ৰাখি থ'লে যুৱকজন সেই ঠাইৰ পৰা গুচি গ'ল। সন্ধিয়াৰ সময়ত ভয়ে ভয়ে তেওঁ ঘৰ সোমাইছে। ঘৰ সোমাই দেখিছে যে ঘৰত দেখোন সামগ্ৰী ভৰ্তি হৈ আছে। ভৰ্তি হৈ থকা দেখি আইগৰাকীক সুধিছে, বোলে এইখিনি কোনে দিলে? তেওঁ কৈছে, কিয়? আপুনি যে আপোনাৰ শিষ্যজনক পঠিয়াইছিল সেই নহয়, আপুনি বাৰু এনেকৈ মাৰধৰ কৰিব লাগেনে ল'ৰাজনৰ তেজ ওলাই যোৱাকৈ? তেওঁতো আচৰিত হৈছে, মইতো কাকো প্ৰহাৰ কৰা নাই। সেই কি কথা কয় আপুনি? আপুনি প্ৰহাৰ কৰিছে, তেওঁ মোক আহি কৈছে নহয়, আৰু আপুনি বাৰু ইমান সৰু কথাতে তেওঁক প্ৰহাৰ কৰিব লাগেনে? মই কিন্তু সামগ্ৰীখিনি ৰাখিলোঁ। লগে লগে সেই মানুহজন দৌৰি গৈছে। সেই যে গীতাখন তাত থৈছিল, গীতাখন উলিয়াই আনিছে। উলিয়াই আনি যেতিয়া আইগৰাকীয়ে কৈছে যে যুৱকজনৰ উঠেৰে তেজ ওলাই আছে, লগে লগে তেওঁ চাইছে গীতাখন উলিয়াই,
সেই যে বাক্যকেইটাত ৰঙা কলমেৰে যে আগ দি থৈছিল তেওঁ বুজিবলৈ বাকী নাথাকিল যে ভগৱন্তৰ সেয়া এক ৰূপ আছিল আৰু সেই ৰঙা কলমৰ চিয়াহীবোৰ সেই দাগবোৰ সেই যুৱকগৰাকীৰ তেজ হৈ নিগৰিছিল দুই উঠত সেই কথাষাৰ বুজি তেওঁ অন্তৰাত্মা কান্দি উঠিল কেৱল চকুলো ওলাইছে আৰু লগে লগে আহি সেই বগা আকৌ দাগেৰে ৰঙা দাগবোৰ মচিবলৈ চেষ্টা কৰিছে মচিছে আৰু ঈশ্বৰৰ ওচৰত আকৌ এবাৰ কৈছে যে প্ৰভু মোৰ ভুল হৈ গ'ল এই অকণমান সময় তুমি নাহোঁতে তোমাৰ কথা অনুভৱ কৰিব নোৱাৰোতে মোৰ এনেকুৱা লাগিছিল যে তুমি নাই মোৰ এনেকুৱা লাগিছিল যে তুমি কোৱা কথাবোৰ মিছা তুমি কৈ থৈ গৈছা যে বিপদে আপদে ভকতৰ হৃদয়ত তুমি থাকিবা মোৰ এনেকুৱা লাগিছিল আইগৰাকীয়ে মোক কওঁতে যে তুমি সঁচাকৈ নাহিবা নেকি সেইবাবেই মই এনে কাম কৰিছিলোঁ আচৰিত হৈ সেইদিনা যেতিয়া ভগৱন্তৰ উপস্থিতি তেওঁ পালে জীৱনটো ধন্য হ'ল বুলি ভাবিলে কথাখিনি কাল্পনিক যদিও এই কথাষাৰ আপোনাৰ মোৰ জীৱনত প্ৰতিদিনেই হৈ আছে ঈশ্বৰৰ অৱস্থিতি তেনেকৈ আপুনি মই বুজিবলৈ তেনে সুযোগ ভগৱন্তই আপোনাক মোক প্ৰতিদিনেই দিছে আৰু সেই ভগৱন্তক বুজিবৰ বাবে এটা মন যে আমাক লাগে সেই মনটোৰ সৈতে সংপৃক্ত হৈ থাকিবৰ বাবে এখন মঞ্চ যে আমাক লাগে সেই মঞ্চখন সাজু কৰি দিলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আৰু সেই গুৰুজনাকে বুকুত সাৱটি গুৰুজনাকে প্ৰচাৰ প্ৰসাৰ কৰাৰ উদ্দেশ্যে এই শ্ৰীমন্ত শংকৰদেৱ সংঘ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই এক ঈশ্বৰবাদৰ কথা কয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘই এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ কথা কয় গতিকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেই সৃষ্টিৰাজিক কোনো বিকৃত উপস্থাপন নোহোৱাকৈ শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতি বছৰে দুটাকৈ প্ৰশিক্ষণৰ আয়োজন কৰে কৰ্মশালাৰ আয়োজন কৰে মূলৰ পৰ্যায়ত জিলাৰ পৰ্যায়ত আঞ্চলিক পৰ্যায়ত প্ৰাথমিক পৰ্যায়ত য'ত বিভিন্ন প্ৰান্তৰ পৰা কোনো জাতি জনগোষ্ঠীৰ ভেদাভেদ নথকাকৈ কোনো ধৰ্মৰ ভেদাভেদ নথকাকৈ প্ৰতিগৰাকীয়ে অংশগ্ৰহণ কৰিব পাৰে সেই সুযোগ শ্ৰীমন্ত শংকৰদেৱ সংঘই দিছে গতিকে তেনে এখন মঞ্চত এটি সাংস্কৃতিক অনুষ্ঠান ইমান বিশাল এটি অনুষ্ঠান ভগত বৈষ্ণৱৰ সন্মুখত তেনে এটি অনুষ্ঠানৰ উদ্বোধকৰ দৰে দায়িত্ব আমাক অৰ্পণ কৰা হ'ল আমাৰ তেনে সীমিত জ্ঞান আমি মাত্ৰ যাত্ৰা আৰম্ভ কৰিছোহে আমি কেৱল এগৰাকী সেৱিকা গতিকে আমাক দিয়া সেই দায়িত্ব আমি কেৱল পালন কৰিছোঁ কথাখিনি আৰু দীঘলীয়া নকৰোঁ তেওঁলোক ৰৈ আছে এইসকল জ্যেষ্ঠ ব্যক্তিৰো আমনি লাগিব কাৰণ অনুষ্ঠান সম্পূৰ্ণ হোৱালৈকে আপোনালোক সকলোৰে সহায় সহযোগিতা লাগিব আপোনালোক সকলোৰে শ্ৰীচৰণত সেৱা জনাই আজিৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া এটা সমন্বয় ক্ষেত্ৰৰ মৌবন্ধা এৰালতলি পথাৰৰ আজি প্ৰথম দিনৰ সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন হ'ল বুলি আপোনাসৱৰ সন্মুখত আমি ঘোষণা কৰিলোঁ আৰু আপোনাসৱৰ শ্ৰীচৰণত শেষত আমি সেৱা ধৰিছোঁ কৃষ্ণ